নমস্কাৰ বন্ধুসকল, মোৰ ইউটিউব চেনেললৈ স্বাগতম। আজি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম ৰঙিয়াৰ ওচৰৰ গাঁওখনৰ পৰিৱেশ। আৰু গাঁওখনৰ নাম হৈছে মধুকুছি। মই বৰ্তমান শিঙিমাৰী চকৰ পৰা পশ্চিম পিনে মধুকুছিলৈ যোৱা ৰাস্তাটোত সোমাইছোঁ। ৰাস্তাটো চাওক, একেবাৰে চিধা আৰু সুন্দৰ। কাষৰ পথাৰবোৰ চাওকচোন, গোটেই একেবাৰে পানীৰে ভৰ্তি হৈ আছে। আচলতে এইবোৰ গোটেইবিলাক বানপানীয়ে হয়। বানপানীৰ আগত দেখিছিলোঁ এই গোটেই পথাৰবিলাকত সকলোৱে খেতি আৰম্ভ কৰিছিলে, কিন্তু এতিয়া গোটেইবিলাক পানীৰ তলত। ইহঁতে ইয়াতে মাছ মাৰি আছে। এই ৰাস্তাটোৰে মধুকুছি হৈ ৰঙিয়া যাব পাৰি, আৰু মই বৰ্তমান এক বিশেষ কামত ৰঙিয়া গৈ আছোঁ। তাৰ মাজতে মই মধুকুছি গাঁওখনে দেখাম বুলি ভাবিলোঁ। আৰু ইয়াৰ পৰা আৰম্ভ হৈছে মধুকুছি গাঁও। ৰঙিয়াৰ পৰা 5 কিলোমিটাৰমান আঁতৰত হ'ব। গাঁওখন পাৰ হোৱাৰ পিছতে আমি পুঠিমাৰী নৈ পাম, আৰু পুঠিমাৰী নৈৰ সিটিপাৰে দীপ্তেশ্বৰী মন্দিৰ বা থান আছে, য'ত নেকি ডাঙৰকৈ ৰাস পাতে। গোটেই পথাৰবিলাকত পানী হোৱাৰ বাবে সকলোৱে নিজৰ গৰুবিলাক হয়তো নিজৰ ঘৰতে নাইবা এনেকৈ ৰাস্তাত বান্ধি ৰাখিছে। এতিয়া লেফ্ট ছাইডত মধুকুছি হাইস্কুল পালোঁ, আৰু তাৰ সম্পূৰ্ণ বিপৰীতে মধুকুছিৰ দুৰ্গা পূজা উদযাপন কৰা হয়। আৰু এইটো হৈছে মধুকুছিৰ চখ। এইটো এটা নামঘৰ হয়। এইটো গেছ এজেঞ্চি হয়। আমাৰ গাঁৱৰ মানুহবোৰেও ইয়ালৈকে গেছ নিবলৈকে আহে। এইখিনিৰ পৰা পুঠিমাৰী নৈৰ মাথাউৰি দেখিবলৈ পাব। আৰু সৌ যে তোৰণখন দেখিছে, ইয়াতে ওচৰ চুবুৰী মানুহে মেলা পাতে। সৌ টাৰ্ণিংটোৰ পিছতে মাথাউৰিত উঠিব লাগিব। ভিডিঅ'টো চাই কেনে পালে কমেণ্টত জনাব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।